Hello दोस्तों नमस्कार दोस्तों সকলোকে মই ভিডিঅ' লৈ স্বাগতম জনালোঁ আজি এটা ধামাকা ভিডিঅ' মানে এটা বস্তু আনবক্সিং কৰিম এই বস্তুটো কি চাওক আগে এই বস্তুটো এইটো মালটো আমি দস্ত বলক আনবক্সিং কৰোঁ এইটো বৰৈ এৰে 6টা থাকে বন এটা মন মানে পাৰি আনাতে ক'ৰবাত ধৰে গিছিল রাস্তা আছে এটা সব ফ্লিপকার্টৰ পৰা নিছো 224 টাকা কাৰি আহিছে 20 তাৰিখে আহিছে 224 টাকা দাম নিছি পুৰা মজাব খেদিম মই মানে খেলা মানে আজি ভিডিঅ'টো আনবক্সিং দিলে ভিডিঅ' বনাইনো ভিডিঅ'টো মই সৰু হ'ব নাই আৰু নেক্সট ভিডিঅ' আৰু এটা বস্তু আনবক্সিং কৰিম কি কৰিম পুৰা কি নকাও গম পাব ভিডিঅ'টো যেতিয়া পুৰা দেখাম নেক্সট ভিডিঅ'ত গম পাব এটা বস্তু আনবক্সিং কৰিম আনবক্সিং মানে কি গম পাব দক এদিন যোনটো ভিডিঅ' চাব এদিন নেক্সট ভিডিঅ' তে গম পাব কি বস্তু আনবক্সিং কৰিম এইটো ফ্লিপকাৰ্টৰ পৰা আছে এদিন মই মেছত অৰ্ডাৰ দিছোঁ এটা বস্তু মেছত অৰ্ডাৰ দিয়াতে এইটো মেছত হোৱা নহয় দক ফ্লিপকাৰ্টত ধৰা হয় মেছত অৰ্ডাৰ দিয়াতে এটা বস্তু বেয়া কৰি আছে এই চুৰি দাড়ি কাটা কিবা মেচিন এটা আহি আছে 440 টাকা মান এনে গেছে এটা ঘড়ী অৰ্ডাৰ দিছোঁ মই বেন এটা অৰ্ডাৰ দিছোঁ এতিয়া এটা স্মাৰ্ট ওৱাচ এটা অৰ্ডাৰ দিছোঁ ইয়াতে এই মেচিনটো আহিছে 440 টাকা মান এখন চোন নোহোৱাই মুখা 440 টাকা এনে গেন মোৰ বেংকতো সোমা নাই এনে গেন ফ্লিপকাৰ্টত আপোনালোকে বিশ্বাস কৰিব পাৰে মই ফ্লিপকাৰ্টত সব বস্তু অৰ্ডাৰ দিছোঁ সব আকে আহিছে সব বস্তু অৰ্ডাৰ দিছোঁ সব বস্তু আকে বনকেইটা বেয়া নহয় আপোনালোকক এটা মই কৰি দেখাম ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইটো বন ভিডিঅ'টো ইমান দীঘল নকৰোঁ চক বনটো পুৰা মজা বন ভিডিঅ'টো ইমান দীঘল নকৰোঁ এই ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত নক পাইছোঁ